হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ আগত কাইনমাষ্টাৰৰ এটা সুন্দৰ টপিকৰ ওপৰত ভিডিঅ' এটা লৈ আহিছোঁ। যিটো ভিডিঅ'ত আপুনি ভিডিঅ'ৰ পিছফালে যিবিলাক বেকগ্ৰাউণ্ড চিনাৰী হয় সেইবিলাক কেনেকৈ চেঞ্জ কৰিব পাৰি বা চেঞ্জ কৰিবলৈ হ'লে কাইনমাষ্টাৰত কি ছেটিংছ ইউজ কৰিব লাগিব, গোটেইখিনি টপিক গোটেইখিনি চিষ্টেম মই আজি এইটো ভিডিঅ'ত জনাম। অসমীয়াতে জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু মোৰ পিছফালে যিটো গ্ৰীণ স্ক্ৰীন দেখিছে, এইটো গ্ৰীণ কাপোৰ হয়। আৰু গ্ৰীণ কাপোৰ আপোনাৰ ওচৰত যদি গ্ৰীণ কাপোৰ আছে এখন, নতুবা আপোনাৰ ঘৰৰ ৱালখন যদি গ্ৰীণ হয়, তেনেস্থলত আপুনি কি কৰিব পাৰিব, এক নৰ্মেল চিনাৰীৰ পৰা এক সুন্দৰ এটা চিনেমেটিক চিনাৰী লগাই পেলাই ভিডিঅ' বনাব পাৰিব। আৰু কেনেকৈ নৰ্মেল চিনাৰীৰ পৰা চিনেমেটিক ভিডিঅ' এটা বনালে কেনেকুৱা দেখি, সেইখিনি বস্তু মই ভিডিঅ'টোত দেখাই দিছোঁ। চাই থাকক আপোনালোকে, ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক। পিছফালে দেখিছে, এইটো সুন্দৰ চিনাৰী। সুন্দৰ চিনাৰী এইটো আপোনাৰ পচিবল হ'ব যদিহে আপোনাৰ ওচৰত গ্ৰীণ কাপোৰ আছে, নতুবা গ্ৰীণ ৱাল এখন আছে। তাৰ আগত বহি আপুনি সুন্দৰকৈ ভিডিঅ'টো বনাই ল'ব আৰু তাৰপিছত আপুনি কাইনমাষ্টাৰত এডিট কৰিব। এতিয়া এডিট কেনেকৈ কৰিব, গোটেইখিনি বস্তু আমি কাইনমাষ্টাৰ এপত গৈ পেলাই বুজাইছোঁ। আহকচোন আমি কাইনমাষ্টাৰলৈ গৈ পেলাই ভালকৈ বুজাইছোঁ। আহকচোন, প্ৰথমতে আমি কাইনমাষ্টাৰ এপটো খুলি লওঁ। কাইনমাষ্টাৰ অ'পেন কৰাৰ পিছতে আপুনি কি কৰিব, ইয়াতে যিটো প্লাছ আইকন আছে, ইয়াতে এই প্লাছ আইকনত আপুনি কি কৰিব, ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিছে 16:9, 9:16, 1:1, অৰ্থাৎ আপোনাৰ ইউটিউবৰ কাৰণে 16:9টোৱে কি হয়, পাৰফেক্ট হয়। যিটো 1:1 সেইটো আপোনাৰ ইনষ্টাগ্ৰামৰ কাৰণে, ঠিক আছে। আমি 16:9টোৱে চিলেক্ট কৰি ল'ম। চিলেক্ট কৰাৰ পিছত আপোনাৰ প্ৰথম কাম হ'ব, আপুনি যিটো ভিডিঅ' ইউটিউবৰ পৰা ডাউনলোড কৰিছিলে সেইটো ভিডিঅ' আপুনি কি কৰিব লাগিব, ইয়াতে মিডিয়াত গৈ পেলাই ইয়াতে চিলেক্ট কৰি ল'ব লাগিব। আমি মিডিয়াত যাওঁ, হওক। মিডিয়াত গৈ পেলাই আমি ভিডিঅ'টো চিলেক্ট কৰি লওঁ। যিটো ভিডিঅ' আমি ইউটিউবৰ পৰা ডাউনলোড কৰিছোঁ, অৰ্থাৎ ভিডিঅ' মিনছ যিটো চিনাৰী হওক, প্ৰাকৃতিক দৃশ্য হওক, আপুনি বেকগ্ৰাউণ্ডত যি লগাব বিচাৰে সেইটো, ঠিক আছে। তাৰ কাৰণে আমি ডাউনলোডত যাম, গৈ পেলাই আমি ভিডিঅ'টো চিলেক্ট কৰিম। এইটো দেখিছে, এইটো ভিডিঅ' মই ডাউনলোড কৰিছিলোঁ আৰু এইটো ইয়াক মই বেকগ্ৰাউণ্ড হিচাপে, মোৰ যিটো ৰেকৰ্ডিং ভিডিঅ' সেইটো ভিডিঅ'ৰ মই বেকগ্ৰাউণ্ড ভিডিঅ' হিচাপে মই ইয়াতে কি কৰিম, চিলেক্ট কৰিম, ঠিক আছে। তাৰপিছত এইটো চিলেক্ট কৰাৰ পিছত আপুনি কি কৰিব, ছেকেণ্ড অপশ্যন আপুনি লেয়াৰত যাব। লেয়াৰত গৈ পেলাই আপুনি যিটো ভিডিঅ' ৰেকৰ্ডিং কৰিছে সেইটো ভিডিঅ' চিলেক্ট কৰি ল'ব। লেয়াৰত গৈ পেলাই আপুনি মিডিয়াত যাব। এইটো মিডিয়াত গৈ পেলাই আপুনি যিটো ভিডিঅ' আপুনি বনাইছে সেইটো আপুনি চিলেক্ট কৰি লওক। এইটো এটা ভিডিঅ', ঠিক আছে। এইটো ভিডিঅ' আপুনি চাওক, ইয়াতে ধৰি পেলাই আপুনি সৰু ডাঙৰ কৰিব পাৰে, আপুনি ইয়াতে এডজাষ্ট কৰিব পাৰে। আপোনাক যদি ফুল স্ক্ৰীন লাগে তেনেহ'লে আপুনি তেনেকৈ নকৰাকৈ এটা অপশ্যন আছে, সেইটো হৈছে ইয়াতে ক্লিক কৰিব। আপুনি ভিডিঅ'টোত ক্লিক কৰাৰ পিছতহে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে দেখিছে এইটো অপশ্যন, এই অপশ্যনটোত ক্লিক কৰিলে আপোনাৰ কি হ'ব, ভিডিঅ'টো ফুল স্ক্ৰীনত আহি যাব। ইয়াতে ক্লিক কৰিব, দেখিছে ভিডিঅ'টো ফুল স্ক্ৰীনত আহি গ'ল। তাৰপিছত আপোনাৰ কাম হ'ব কি, অ'কে কৰি দিব। অ'কে কৰাৰ পিছত ভিডিঅ'টো এবাৰ আপুনি চালু কৰক। মই প্লে' কৰি চাম ভিডিঅ'ৰ যিটো বেকগ্ৰাউণ্ড সেইটো আঁতৰি গৈছে নে যোৱা নাই। দেখিছে, ইয়াতে কোনো ভিডিঅ'ৰ বেকগ্ৰাউণ্ড যিটো গ্ৰীণ স্ক্ৰীন সেইটো আমাৰ কি হোৱা নাই, আঁতৰি যোৱা নাই। তাৰ কাৰণে ইয়াক আমি গুচাবৰ কাৰণে
ইয়াক আমি আঁতৰ কৰিবৰ কাৰণে কি কৰিব লাগিব প্ৰথমতে ভিডিঅ'ত যেটো ভিডিঅ' আপোনাৰ আছে এইটো ভিডিঅ'ত আপুনি কি কৰিব ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিছে ক্ৰমা কি বুলি এটা অপচন আছে যেটো এটো ক্ৰমা কিত আপুনি ক্লিক কৰিব ক্ৰমা কিত ক্লিক কৰাৰ লগে লগে আপুনি ইয়াতে এনেবল বুলি লিখা আছে এনেবলটো অফ হৈ আছে এটো অন কৰি দিব ঠিক আছে অন কৰি দিয়াৰ লগে লগে এনেকুৱা স্ক্ৰিনত এনেকুৱা দেখা গৈছে ঠিক আছে আৰু ইয়াতে দুটা অপচন আছে এটো সব এটো এটা অপচন আৰু এটো এটা অপচন এইটো অপচনে আপোনাক বুজাইছে এইটো অপচনে আপোনাক কি কৰি আছে আপোনাৰ যেটো বডি হেতু ফোকাস কৰি আছে আৰু এইটো অপচনে আপোনাৰ কি কৰি আছে যেটো ব্যাকগ্ৰাউন্ড হেতু ফোকাস কৰি আছে ঠিক আছে আমি প্ৰথমতে কি কৰিলাম এডজাস্ট কৰিলাম তিনটা অপচন আছে ইয়াতে কি কালাৰ আৰু ডিটেইল কার্ভ শো মার্কস তিনটা অপচন আছে এই তিনটা অপচনত আপুনি কি কৰিব পাৰে মিলাব পাৰে ইয়াতে অপচন আছে কম বেছি পার্সেন্টটো সেই হিচাপত আপুনি এডজাস্ট কৰিব পাৰে আহকচোন আমি এডজাস্ট কৰিলো শো মার্কসটো আমি অফ কৰি দিও শো মার্কসটো অফ অন কৰি পেলাই যেতিয়া আপুনি কাম কৰিব তেতিয়া আপুনি সুবিধা হয় শো মার্কস ব্যৱহাৰ কৰি আপুনি কাম কৰিলে এডিটিং কৰিলে আপোনাৰ সুবিধা হয় কেনেকুৱা সুবিধা হয় চাব আপোনাক যেটো ফোকাস কৰিছে সেই বস্তুটো আপোনাৰ যদি কমপ্লিটলি কি হয় হোৱাইট হয় মানে কমপ্লিটলি হেতু কি হ'ব লাগিব আপোনাৰ হোৱাইট হ'ব লাগিব চাব আপুনি এডজাস্ট কৰি ল'ব এডজাস্ট কৰি লোৱাৰ পিছত দেখা পাব এটো দেখিছে কমপ্লিটলি এটো কমপ্লিটলি ব্যাকগ্ৰাউন্ডটো কি হৈছে ব্ল্যাক হৈ গৈছে আৰু ব্ল্যাক হলে কমপ্লিটলি ব্ল্যাক হলে গম পাব যে এডিটিংটো পারফেক্ট হৈছে আৰু আপোনাৰ যেটো বডি এটো আপুনি কমপ্লিটলি কি হ'ব লাগিব হোৱাইট হ'ব লাগিব আৰু হোৱাইট হলে আপুনি গম পাব এডিটিংটো আপোনাৰ কি হ'ব পারফেক্ট হ'ব তাৰ কাৰণে আপুনি কি কৰিব লাগিব ডিটেইল কার্ভত যাব লাগিব ইয়াতে আপুনি এডজাস্ট কৰি ল'ব পাৰে ঠিক আছে ইয়াতে এডজাস্ট কৰি লোৱাৰ পিছত আপোনাৰ ভিডিওটো পারফেক্ট হয় এনেকৈ আপুনি এডজাস্ট কৰি ল'ব পাৰে এইটো দেখিছে এতিয়া মই ভিডিওটো প্লে কৰি চাম কেনেকুৱা দেখিবলৈ কেনেকুৱা হৈছে সব ইয়াতে এইখিনিত দেখিছে এইখিনিত আপোনাৰ এইখিনিত দাগ আছে এইটো আপুনি কি কৰিব পাৰে ক্ৰমা কিত গৈ পেলাই এডজাস্ট কৰিব পাৰে তাৰ কাৰণে আমি ভিডিওটোত আকৌ ক্লিক কৰি পেলাই ক্ৰমা কিত যাম ক্ৰমা কিত গৈ পেলাই এইখিনি বস্তু আঁতৰ কৰাৰ পিছতে মোৰ ফটোটো কি হ'ব কমপ্লিটলি এডজাস্ট হ'ব ঠিক আছে এটো আমি এডজাস্ট কৰি লম অলপ এটো 28 ৰাখি দিম মিলাব লাগিব জাস্ট মিলাওতে অকমান টাইম লাগিব বাকি এখানে আপোনাৰ ইজিলি হৈ যাব কামখিনি ঠিক আছে ইয়াতে যেটো আপোনাৰ দেখিছে কালাৰ কি কালাৰটো এটো কি কালাৰটো আপুনি যিকোনো কালাৰ লব পাৰে কিন্তু মই আপোনাক প্ৰিফাৰ কৰিম এটো বস্তুটো আপুনি যেটো কালাৰ দিয়া আছে এই কালাৰটো আপুনি পাৰ পৰ্যন্ত আপুনি কি কৰক গ্ৰীন কৰি ৰাখক গ্ৰীন কৰি ৰাখিলে কি হয় আপোনাৰ এডিটিংত পারফেক্ট ঠিক আছে এডিটিং মই গ্ৰীন কৰিলো গ্ৰীন কৰাৰ লগে এটো দেখিছে এই অপচনটো এটো মিলিব লাগিব এটো দেখিছে এতিয়া ব্ল্যাক হৈ গৈছে কমপ্লিটলি এটো মোৰ যেটো বডি হয় কমপ্লিটলি হোৱাইট হৈ গৈছে মানে কমপ্লিটলি হোৱাইট হলে আপুনি গম পাব এডিটটো পারফেক্ট হ'ব এতিয়া আমি ওকে কৰি পেলাই প্লে কৰিছো দেখিছে আগতকৈ বহুখিনি আপোনাৰ কি হৈছে ভিডিওটো পারফেক্ট হৈছে ঠিক আছে এনেকৈ আপুনি ব্যাকগ্ৰাউন্ডটো কি কৰিব পাৰে অনলি ক্ৰমা কিত গৈ পেলাই হে এডজাস্ট কৰিব পাৰিব ঠিক আছে
আপোনাৰ সাপোজ ইয়াতে পিছফালে যেটো ব্যাকগ্ৰাউণ্ড ৰাখে বা ইয়াতে চাওক মই ইয়াতে ব্যাকগ্ৰাউণ্ড ৰাখিছো কি ৱাটাৰফলৰ আপুনি কি কৰিব পাৰে সাউন্ড ইফেক্ট লগাব পাৰে অডিও অপচনত গৈ পেলাই আপুনি কি কৰিব পাৰে সাউন্ড ইফেক্ট লগাব পাৰে এটো আপুনি নিজে গম পাব ভিডিওটো চালে ভালকৈ ঠিক আছে আৰু গোটেইখিনি চাওক পিছফালৰ ব্যাকগ্ৰাউণ্ড চাওক দেখিবলৈ কি ধুনীয়া হৈছে নহয় জানো আৰু এই পিছফালৰ যেটো ব্যাকগ্ৰাউণ্ড ইউটিউবৰ পৰা আপুনি ডাইৰেক্টলি ডাউনলোড কৰি ল'ব নোৱাৰে আৰু ভিডিওবোৰ ন্যাচাৰাল ভিডিও হওক বা অন্য ভিডিও হওক কেনেকৈ ডাউনলোড কৰিব আপোনালোক যদি জানিব বিচাৰে তেনেহলে মই কি কৰিম অন্য এটা ভিডিও বনাই পেলাই ইউটিউবৰ পৰা কেনেকৈ ভিডিও ডাউনলোড কৰিব পাৰি সেইটো ভিডিও মই বনাই পেলাই এইটো ভিডিওৰ তলত লিংকত মই মোৰ যেটো লিংক আছে সেইটো লিংকটো মই ইয়াতে দি দিম এই লিংকৰ ক্লিক কৰি পেলাই আপুনি কি কৰিব পাৰিব ভিডিওটো চাই পেলাই ইউটিউবৰ পৰা কেনেকৈ ভিডিও ডাউনলোড কৰে এইখিনি জানি ল'ব পাৰিব জানি পেলাই কামখিনি কৰিব পাৰিব ঠিক আছে আৰু ভিডিওটোত এডিট অপচনটো হয়তো পাৰফেক্ট নহ'ব পাৰে আপোনালোকৰ মতামত বিচাৰিছো মই ঠিক আছে আৰু যদি ভাল হৈছে তেনেহলে আপোনালোকে নিশ্চয় সহায় জনাব আৰু ভিডিওটো এনেকৈ কমপ্লিট হোৱাৰ পিছত কি কৰিব ইয়াতে অপচন আছে সেভ অপচন এটো আপুনি কি কৰিব সেভ অপচনত ক্লিক কৰিব ভিডিওটো আপোনাৰ কি হ'ল সেভ হ'ল ঠিক আছে এইখিনি আছিল ভিডিওটোত কিবা যদি আৰু ৰৈ গৈছে আপোনালোকে কমেন্ট কৰি জনাব ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি বেয়া পায় তেনেহলেও জনাব ঠিক আছে যেহেতু নতুন অসমীয়াত আপোনালোকক জনাবলৈ মই চেষ্টা কৰিছো আপোনালোকক কমেন্ট কৰি জনাওক কিবা যদি বেয়া হৈছে কিবা যদি বেয়া দেখিছে নিশ্চয় মোক